আমাৰ ৭৫তম বৰ্ষ হিচাপে আমি এইবাৰ হীৰক জয়ন্তী বৰ্ষ উৎসৱ উদযাপন কৰিবলৈ আমি স্থিৰ কৰিছোঁ। ইয়াত ৬ দিনীয়া কাৰ্যসূচীৰে ইয়াত বিভিন্ন কাৰ্যক্ৰমিকাৰে ইয়াত আমি বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাক কৰাৰ কাৰণে আমি উঠি পৰি লাগিছোঁ। ইতিমধ্যে আমি উন্মিলিত কি এইবেলি আমি নতুনত্ব হিচাপে বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতিবিলাকৰ ইয়াতে সাংস্কৃতিক শোভাযাত্ৰাত আমি ইয়াতে নিমন্ত্ৰণ কৰিছোঁ। তাৰ লগতে আমি বিভিন্ন ব্যক্তিসকলক যেনে প্ৰমোদ বড়ো ছাৰ হওক বা জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী, বিভিন্ন মন্ত্ৰী আৰু বিভিন্ন ধৰণৰ ব্যক্তিসকলক ইয়াতে আমি নিমন্ত্ৰণ কৰি আনিছোঁ। ইয়াত আমি এইবেলি হীৰক জয়ন্তী বৰ্ষ হিচাপে ইয়াত আমি এখন স্মৃতি গ্ৰন্থ এখন উন্মোচন কৰাৰ কাৰণে আমি ঠিক ঠাক কৰিছোঁ। তাত স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ উপেন ৰাভা আকাশাম ছাৰে আমাৰ ইয়াতে উন্মোচন কৰিব। তাৰ লগতে ইয়াত আমাৰ মূল তৰণ ইয়াত উদ্বোধন কৰিব আমাৰ বিদ্যুৎ চন্দন ডেকা। তেখেত হ'ল আমাৰ যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। আৰু তাৰ লগতে আমাৰ ইয়াতে মূল পতাকা উত্তোলন কৰিব আমাৰ BTCৰ স্পীকাৰ কাতিৰাম বড়ো ছাৰদেৱে। তেখেতে নিজেই ইয়াৰে সভাপতি উদযাপন সমিতিৰ। তাৰ লগতে আমি এইবেলি বিভিন্ন জাতীয় সাজপাৰেৰে বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াতে প্ৰতিযোগিতা এটা আমি অনুষ্ঠিত কৰিছোঁ নতুনত্ব হিচাপে। ইয়াত বিভিন্ন লোকসকলে ইয়াতে আহি আমাৰ ইয়াতে উপস্থিত হ'বহি। আৰু আমি সেয়েহে সুদূৰ ৰাইজকে গোটেই ৰাইজকে আমি ইয়াতে নিমন্ত্ৰণ কৰিছোঁ বা অনুৰোধ কৰিছোঁ, সকলো জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে ইয়াতে আহি আমাৰ যি অনুষ্ঠানটো আমি আশা কৰি ইয়াতে উৎসৱটো উদযাপন কৰিবলৈ ওলাইছোঁ, এই অনুষ্ঠানটোত আহি সকলোৱে সহযোগখিনি কৰক, তাকে আমি কামনা কৰিছোঁ।